Hey guys, welcome back to my channel. This is vlog. আর মোৰ লগত আছে আজি সাজিদ ভাই। মানে আজি দুটা একেলগে ঘৰত যাই আছো। তাৰো ডিউটি শেষ, মোৰ ডিউটি শেষ। ডিউটি শেষ কৰি বলে এটা সিধা ঘৰত লাগেন যাই আছো। এই সময় কিমান হলে? টাইম কিমান হল? টাইম 2:49 2:49 মানে 3টা বাজে আৰু এতিয়া যাই আছো ঘৰত লাগেন তো বলক তেনেহলে আজি ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰো। আজি প্ৰায় 3 দিন মান হল বৰষুণ নেৰে এতিয়াও হেনকে মাৰি আছে কিনকিনে বৰষুণ মাৰি আছে। সেই গতিকে মই ৰেইনকোট চেনকোট গোটা টিপটপ কৰি লৈ লৈছো মানে পিন্ধা নাই বেগুতে লৈ লৈছো। তো লৈ লৈছা না নাই? রেনকোট আছে থাকাতো কিন্তু রেনকোট যেটা পিনলি জানে নি পিনলি কো হেনে তেনেহলে লৈছে কে 300 টাকা রেনকোট আর কি করবি এই পিনলি জিনকে আর নি পিনলি জিনকে ভিজিম পিনলি কো হিনকে ভিজিম তেনেহলে বাদ দি তই পিনবি নালকে তই পিছত বহি থাকিবি মই চলে যাই থাকিম আগত টিপটপকে মই পিন্ধি লম ঠিক আছে তে বল আৰু এটা কথা কওঁ আপোনালোকক আগতে যিটো দে ঘৰত গেলি বেগটো একদম সৰু হৈছিল আজিটো খুব ডাঙৰ কিয়া ডাঙৰ মানে যেতিয়া সময় হ'ব না সবে বুজি পায় এটা মোৰো হেনেকা সময় তোৰো একদিন সময় হ'ব তই যদি এনে কি বস্তু আছে মনে মনে কৈছোন একবাৰ এটা সাংসাৰিক জীৱনৰ যিবিলাক বস্তু লাগে মানে এটা সংসাৰ কৰাৰ পিছত এটা মানুহ এটা জীৱনত যি বস্তু লাগে ঘৰত হেনেকা বস্তু আছে যাও দেৰি হৈছে 3-4 মান বাজিল একেলগে আগে হেলমেটটো খুলি ল এই মস্ত মাথাত লৈ থকা সহজ কথা নহয় মোটামুটি 1.5 কিলো মান ওজন আছে পুৰা একদম মাথা একদম গৰম উঠি গৈছি ইও খুলি লৈছি আৰু আহি পালো আমি বিজেলি বজাৰ খান পালো কি দিছো এইটো বেগ দিছো আৰু এটা কিমান আছে ওয়েট আছে কিমান কান্দা বিয়ে গেছি 10 কেজিৰ কম নাই 10 কেজি নাই মোটামুটি 5-6 কেজি মান আছে তাতকে বেছি নাই আৰু 5-6 কেজি ধেমালি হৈছান আকো ডাঙৰ কথা নাই দে লৈছোন ল আৰু অলপমান পালো মোটামুটি আৰু 1 কিলোমিটাৰ জায়গা আছে বেছি নাই মানে বিজেলি বজাৰত ৰখা কাৰণটো এটাই একদম বেক সাইডটো বিহে গেছি তাৰমানে 20-30 হাই স্পীড হৈছে তাতে গাড়ী উঠাব পৰা নাই কাৰণ গাড়ীত লোড আছে বহুতখিনি আৰু এক চলাবা দিলো এক চলাবানো কি দিব এত লাইসেন্স এনে কবাত যদি পুলিচে ধৰে মই বাহাবা লাগবো এইফালে আৰিগুছি মানে আৰিগুছিৰ পৰা চাই জাতৰ পিনে যোৱা ৰাস্তাটোত অলপমান ভিতৰত ঘুমাই আইছো অলপ আগবাৰে দিলো ইয়াৰ পৰা আৰু মই নাযায় হেফালে ইয়াৰ পৰা আৰু মোটামুটি 5 কিলোমিটাৰ ঘৰক লাগেন গতিকে হেফালে 5 কিলোমিটাৰ মানত চাগে মই ঘৰ মুৱাকাম আৰু এক বিদায় দিলো তো যাবি তেনেহলে ভাই বেয়া পালি আৰু উপায় নাই ইমানখানি আনছো এনে আৰু এৰা এইটো ঘৰত মই নামি থৈ আহিম সদায় সেইটো হ'ব নোৱাৰে গতিকে ডাইৰেক্ট অলপমান থৈ আহিব লাগছিল আৰু হা মানুহ পাৰলি তাৰমানে বহি বেয়া দিলি ঘুমাবা বিচাৰে মানুহ এনেকুৱা মানুহ এটা হয় নেকি শুনা শুন আহি পালো ঘৰ আৰু আহি গাটো থৈ কাপোৰ চাপোৰ পিন্ধিলো ভাতকেইটা খাই ল কি কৰিছা মালতি ক'ত পিঠা বনাইছে পিঠা যি বনাই আছে বনাই পাইছে না জীৱনত এই পিঠা হব না কিবা পাঠা হব কবা নৰতে কি কৈছে এই কোনে বনাইছি আৰু আকলাই বনাইছে ইমান পিঠা হৈছে আৰু গোটেই ৰাতি পিঠাই বনাই থাকা তেনেহলে আজি আৰু এই মাহা বনাবি এই পিঠা বনাবি নে এই মাহা দি কিবা বেলেগ কৰিব মাথা মাৰছে এনে পিঠা বনালে তো মোটামুটি 1 বাৰ মান হ'ব যিমানতে চাউল গুড়া না আটাৰ গুড়া নাজনো মই নাজনো এই পিঠা কি ওই বন্নি চাউলৰ বনাও এই পিঠা খাম দেৰিকে খাম এতিয়া নাখাওঁ আৰু এটা কি আছে সব গৰম পিঠা বনাই থাকাক মই ভাতকেইটা খাই লওঁ আগত ভাত খাম মানে গাইজ এই মোক গধূলি খাব লগা আছে কাৰণ আজি দিনৰ ভাত খাৱা নাই এই ৰাতিৰ ভাত নহয় দিয়ক আপোনালোকে ভাবব ৰাতিৰ বুলি আৰু গেট আপ চেঞ্জ কৰি ললো মানে টচ এনেকে লৈ ললো মানে পানী বাঢ়ি আছে সেই গতিকে জাল চাল লৈ ললো আৰু এতিয়া যদি জালকেইখন পাতো ৰাতিপুৱা অকলেন মাছ লগা খুবেই সম্ভাৱনা আছে সেই গতিকে জালকেইখন থুপৰে ললো এতিয়া যাই আছো একদম পুৰা পথাৰক লৈকে জালকেইখন পাতা হৈ গেল বতাল মাছ লাগবো নে আশা আছে নে য'ত পাতছো পুরা হাপ লাগবো যাতে বেলেগ এখন নালগে তোর কি ভাল কথা নাই নেকি হ্যাঁ 70 হেলমেট জাল পাচ্ছি গাইস গোটা পথার ভর্তি করে দিছি থোড়া হাপ নালগে কি লাগবো পানি বাড়ি আছে 70 খান জাল পাতা সম্ভব নাকি ইমান পানি হ'ব 70 খান জাল পাতলি ভর্তি করে দিছি জাল পাতি থোড়া হাপে লাগবো গাইস তো আহি গেল পথাৰৰ পৰাই আৰু ভাত চাতো খাই ললো প্ৰায় 11টা মান বাজিলে ঐ ভাত খালা নাকি ভাত খাইছা মা এটা খাইছি চবে খালা পিঠা বনাল কেইটামান বনাইছে পিঠা কি গনা নাই 100 তাতে যিমান আছিল ধৰ এক দুগলো মান হ'ব কিজানি পিঠা তাৰ মানে ভাৰত বনাইছে এনে হৈছে আৰু যি নহওক আজিৰ ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো কেনে বোলে নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ এৰিছোঁ বাই বাই